হেল্ল' এভৰিৱান, মই গৈ আছোঁ বৰ্তমান যোৰহাটৰ নিৰ্মল ঠিক তলতে থকা এই সৰু গলিটোৱেদি এখন বিশেষ দোকানলৈ, যাৰ নামটো হৈছে মুস্কান হেণ্ডলুম। যাওঁচোন আহক, এই বিশেষ দোকানখনত কি কিনি পায়। হয়, এইখনেই হৈছে মুস্কান হেণ্ডলুম, য'ত গামোচাকে ধৰি পাট মুগা কাপোৰ তথা কপাহী কাপোৰৰ পৰা ধৰি বোৱা কাপোৰ ইত্যাদি সকলো ধৰণৰ চাদৰ মেখেলা ইয়াত পোৱা যায়। আহকচোন, মই চোৱাৰ লগতে আপোনালোককো কেইযোৰমান কাপোৰ খুলি দেখুৱাওঁ। সঁচাকৈ খুব ধুনীয়া কাপোৰ, কইনাৰ পৰা আৰম্ভ কৰি ঘৰত পিন্ধালৈকে আপোনালোকে যিকোনো ধৰণৰ কাপোৰ ইয়াত পাই যাব। দোকানখন যিহেতু অলপ ভিতৰলৈ সোমাই আছে, সেই বহুতে গম নাপায় যে এইফালে দোকান এখন আছে এনেকুৱা ধৰণৰ। গতিকে যিসকলে ইয়াৰ পৰা কাপোৰ কিনিব বিচাৰে বা ল'ব বিচাৰে, তেওঁলোকৰ বাবে মই ডেছক্ৰিপশ্যন বক্সত ডিটেইলছটো দি দিছোঁ। দেখিছেনে কাপোৰযোৰৰ ৰংটো কি ধুনীয়া, আৰু লগতে তাৰ যিটো ফুল খুবেই ধুনীয়া, সেইটো কাৰণে মই কাপোৰযোৰ এবাৰ খুলি চালোঁ। এইযোৰ হৈছে ক'লা ৰঙৰ বোৱা কাপোৰ। ইতিমধ্যে কালেকশ্যনখিনি মই আপোনালোকক দেখুৱাইছোঁ। সকলো কালেকশ্যন দেখুৱাটো সম্ভৱপৰ নহয়, গতিকে যিমান পাৰিছোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেইযোৰমান কাপোৰ। যোৰহতীয়া ৰাইজসকলৰ লগতে বাকীসকল ৰাইজো আহিব ইয়াত কাপোৰ কিনিবলৈ, নিশ্চয় ভাল পাব। ভিডিঅ'টো ইমানতে এৰিলোঁ। শ্বেয়াৰ কৰিব সকলোৰে সুবিধাৰ্থে, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাবলৈও নাপাহৰিব কেনেকুৱা পালে। ধন্যবাদ।